নমস্কাৰ বন্ধুসকল, আহক আজি আমি জানো পৃথিৱী আৰু লগতে ভাৰতৰ 5খন প্ৰথম মানচিত্ৰৰ বিষয়ে। মানচিত্ৰ মানে কি? মানচিত্ৰ দুটা শব্দৰে গঠিত, মান আৰু চিত্ৰ। আৰু সেই সময়ত আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ দৰে মহাদ্বীপৰ আৱিষ্কাৰ হোৱা নাছিল। ইয়াৰে এজন হ'ল ইমাগো মুণ্ডি। এই ছবিখনত যিটো মূৰ্তি দেখিছে তেওঁ ইমাগো মুণ্ডি। বন্ধুসকল, এই ছবিখনলৈ চাওক। ইয়াত 200তকৈ অধিক দেশ আছে। আচৰিত লগা নাইনে এই মানচিত্ৰখন চাই? ইয়াক কোনে কেনেকৈ তৈয়াৰ কৰিছিল বাৰু জানেনে আপুনি পৃথিৱীৰ মানচিত্ৰত আমাৰ ভাৰতখনৰ মানচিত্ৰ কোনে আৰু কেনেকৈ তৈয়াৰ কৰিছিল? আহক আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিম ভাৰতৰ মানচিত্ৰখন পোনপ্ৰথমে কোন মহান ব্যক্তিয়ে তৈয়াৰ কৰিছিল আৰু কেনেকৈ তৈয়াৰ কৰিছিল। লগতে অন্য বহু কথা জানিম এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টোৰ শেষলৈ মোৰ লগত চাই থাকক। অকল এই ভিডিঅ'টো বহু কষ্টৰে তৈয়াৰ কৰিছোঁ, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেধৰণৰ আৰু ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। আহক পোনপ্ৰথমে আমি জানি লওঁ মানচিত্ৰ মানে কি। মানচিত্ৰ দুটা শব্দৰে গঠিত, মান আৰু চিত্ৰ। মান অৰ্থাৎ মাপ বা মূল্য, চিত্ৰ অৰ্থাৎ ছবি। কোনো এখন দেশৰ ভূভাগ মূল্যাংকন কৰি ছবিৰ দ্বাৰা প্ৰকাশ কৰাকে মানচিত্ৰ বোলা হয়। যদি এই মানচিত্ৰ নাথাকিলে হয়তো আমি নাজানিলোহেঁতেন আমাৰ ভাৰতখন কেনেকুৱা। কিন্তু আজি সম্ভৱ হৈ উঠিছে কেইজনমান মহান ব্যক্তিৰ বাবেহে। অকল পৃথিৱীৰ ইতিহাসত প্ৰায় বহুতেই কৈছে যে ভাৰতখনৰ মানচিত্ৰ পোনপ্ৰথমে মইহে তৈয়াৰ কৰিছোঁ। কিন্তু ভাৰতৰ ইতিহাসত কেইজনমান মহান ব্যক্তিৰ নামহে আছে আৰু ভাৰতৰ প্ৰকৃত মানচিত্ৰ তৈয়াৰ কৰাত তেওঁলোকৰ অৱদান আছে। আহক আৰম্ভ কৰোঁ প্ৰাচীন কালৰ পৰা ভাৰতৰ মানচিত্ৰ তৈয়াৰ কৰাৰ পৰা। কাৰণ ভাৰতবৰ্ষৰ প্ৰাচীন কালৰ পৰাই আছে আৰু বহু মহান ব্যক্তিয়ে বিভিন্ন সময়ত ভাৰত ভ্ৰমণ কৰিবলৈ আহি ভাৰতৰ মানচিত্ৰ তৈয়াৰ কৰিছিল। ইয়াৰে এজন হ'ল ইমাগো মুণ্ডি। এই ছবিখনত যিটো মূৰ্তি দেখিছে তেওঁ ইমাগো মুণ্ডি। পৃথিৱীৰ প্ৰথম মানচিত্ৰ কোনোবাই তৈয়াৰ কৰিছিল যদিও সেয়া কৰিছিল ইমাগো মুণ্ডিয়ে। তেওঁ এজন দাৰ্শনিক আছিল। তেওঁক বেবিলনিয়ান নামেৰেও জনা যায়। সেই সময়ত তেওঁ বেবিলনৰ সভ্যতাৰ মাজত এজন ভাল দাৰ্শনিক আছিল। আপুনি এই ছবিখনত দেখা শিলটোলৈ চাওক। ইয়াক দেখাত শিলৰ গতে লাগিছে, কিন্তু ইয়ে ইমাগো মুণ্ডিৰ প্ৰথম মানচিত্ৰ আছিল। কিন্তু আজি আমাৰ হাঁহি উঠিব, এইখন কেনেকুৱা ধৰণৰ মেপ? ইয়াত আমাৰ ভাৰতখন ক'ত আছে ক'ব পাৰিবনে? ই হৈছে পৃথিৱীৰ প্ৰথম মানচিত্ৰ। এই মানচিত্ৰখন ইমাগো মুণ্ডিয়ে তৈয়াৰ কৰিছিল আজিৰ পৰা প্ৰায় 2600 বছৰ আগতে। ইয়াত যিটো তৰাৰ দৰে দেখা গৈছে ই 7খন মহাদেশৰ বিষয়ে প্ৰকাশ কৰিছে। ইমাগো মুণ্ডিৰ এই মানচিত্ৰখনে মানৱ সভ্যতাৰ প্ৰথম মানচিত্ৰ বোলা হয়। আজিও এই মানচিত্ৰখন ব্ৰিটিছ মিউজিয়ামত সংৰক্ষণ কৰি থোৱা আছে। এই মানচিত্ৰখন ইৰাকত উদ্ধাৰ কৰা হৈছিল। তাৰ পিছত আহিল এনাক্সিমেণ্ডাৰ। এওঁ গ্ৰীক দেশৰ এজন দাৰ্শনিক আছিল। এই মানচিত্ৰখন চাওক। এই মানচিত্ৰখন আপোনাৰ চোৱাত অলপ অসুবিধা হ'ব, গতিকে আপুনি এই মেপখন চাব পাৰে। গ্ৰীক দাৰ্শনিক এনাক্সিমেণ্ডাৰে এই মেপখন তৈয়াৰ কৰিছিল। এইখন চাবলৈ আমাৰ বৰ ভাল নালাগিব, কিন্তু সেই সময়ত এই মানচিত্ৰখনে বহুতো প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। এইখন আজিৰ পৰা প্ৰায় 2550 বছৰ আগতে প্ৰস্তুত কৰি উলিয়াইছিল এনাক্সিমেণ্ডাৰে। আৰু সেই সময়ত আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ দৰে মহাদ্বীপৰ আৱিষ্কাৰ হোৱা নাছিল। সেইকাৰণে ইয়াত আপোনালোকে ইউৰোপ, এছিয়া আৰু লিবিয়া দেখা পোৱা গৈছে। ইয়াৰ পিছত হেকাটায়াছ। হেকাটায়াছ তেওঁ জন্ম হৈছিল আজিৰ তুৰ্কী দেশত। তেওঁ এজন ভূগোলবিদ আছিল। হেকাটায়াছে এনাক্সিমেণ্ডাৰৰ মানচিত্ৰৰ ওপৰতে গৱেষণা কৰিছিল।
এইখন হেকাটায়াছৰ মানচিত্ৰ, যিখন তেওঁ আজিৰ পৰা প্ৰায় 2500 বছৰ আগতে প্ৰস্তুত কৰি উলিয়াইছিল। তাত তেওঁ এলেকা হিচাপে প্ৰস্তুত কৰি উলিয়াইছিল। সেয়ে ইয়াত দেখা গৈছে ইজিপ্ত সভ্যতা, বেবিলন সভ্যতা, পেৰিছ সভ্যতা আৰু ইয়াত ভাৰতৰ সভ্যতাকো দেখুওৱা গৈছে। অৰ্থাৎ প্ৰথমবাৰৰ বাবে পৃথিৱীৰ মানচিত্ৰত ভাৰতৰ মানচিত্ৰ উল্লেখ কৰিছিল হেকাটায়াছে। বন্ধুসকল, হেকাটায়াছৰ কাৰণে লাইক এটা কৰিব নোৱাৰিনে বাৰু? ইয়াৰ পিছত আহিল ইৰাটোষ্টেনিছ। তেওঁ জন্ম হৈছিল আজিৰ লিবিয়াত 2300 বছৰ আগতে। তেওঁ এজন ভাল গণিতজ্ঞ আছিল। আজি যেনেকৈ বিজ্ঞানে কাম কৰে, ঠিক তেনেকৈ সেই সময়ত ইৰাটোষ্টেনিছে কাম কৰিছিল। এতিয়া এই ছবিখনলৈ চাওক। এই মানচিত্ৰখন ইৰাটোষ্টেনিছে তৈয়াৰ কৰিছিল। ইয়াত আমাৰ ভাৰতখন আচৰিত ধৰণে প্ৰস্তুত কৰি উলিয়াইছিল তেওঁ। আপোনালোকে দেখা পাইছে, ইয়াত ভাৰতৰ গংগা নদী দেখা গৈছে, লগতে সিন্ধু উপত্যকাৰ বিষয়ে উল্লেখ কৰা হৈছে। বন্ধুসকল, আপোনালোকে জানেনে ইৰাটোষ্টেনিছে এই মানচিত্ৰখন কিয় বনাইছিল? কাৰণ 2300 বছৰ আগতে গ্ৰীকৰ আলেকজেণ্ডাৰ চিকন্দৰে সমগ্ৰ বিশ্ব জিকিব বিচাৰিছিল আৰু তেওঁৰ আক্ৰমণৰ সুবিধা হোৱাকৈ সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ মানচিত্ৰ তৈয়াৰ কৰিবলৈ মহান গণিতজ্ঞ ইৰাটোষ্টেনিছক আদেশ দিছিল আৰু সেই তেতিয়াই ইৰাটোষ্টেনিছে এই মানচিত্ৰখন তৈয়াৰ কৰিছিল। ইয়াৰ পিছত আহিল টলেমে। টলেমে জন্ম হৈছিল ইজিপ্ত চহৰত আজিৰ পৰা প্ৰায় 1900 বছৰ আগতে। তেওঁ এজন ভাল গণিতজ্ঞ, ভূগোলবিদ আৰু জ্যোতিষবিজ্ঞানী আছিল। এই মানচিত্ৰখনলৈ চাওক। পৃথিৱীত যদি প্ৰায় ঠিক ঠাক মানচিত্ৰ কোনোবাই তৈয়াৰ কৰিছিল, সেয়া তৈয়াৰ কৰিছিল টলেমে। আজিৰ পৰা প্ৰায় 1900 বছৰ আগতে টলেমে ভাৰতলৈ আহিছিল আৰু তেওঁ উভতি গৈ এখন ভূগোল কিতাপ লিখিছিল, য'ত তেওঁ ভাৰতৰ মানচিত্ৰ সুন্দৰকৈ তৈয়াৰ কৰিছিল, য'ত আমাৰ ভাৰতখন ইয়াত দেখুওৱা হৈছে। এতিয়া এই ছবিখনলৈ চাওক। ইয়াত ভাৰতৰ মানচিত্ৰত হিমালয় পৰ্বতমালাও দেখুওৱা হৈছে, লগতে তললৈ দক্ষিণ ভাৰতক দেখুওৱা হৈছে। বন্ধুসকল, প্ৰাচীন কালত বিভিন্ন মানচিত্ৰবোৰত ভাৰতৰ মানচিত্ৰ এনেধৰণৰ দেখা পোৱা গৈছিল। আকৌ এটি নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে বন্ধুসকল আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।